ছেপ্টেম্বৰত সংঘটিত কিশোৰী ধৰ্ষণৰ ঘটনাক তীব্ৰ গৰিহণা KNCয়ে আইপুৱা কাৰচাৰ। তিনি ধৰ্ষণকাৰী কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ বাবে দাবী তুলিছে যৌথ নাৰী সংগঠনে। ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীক উপযুক্ত চিকিৎসাৰ দাবী। কাৰ্বি আংলং জিলা মহিলা সমিতিৰ প্ৰাক্তন সভাপতি প্ৰয়াত তৰুলতা বৰুৱা স্মৃতিত নাম একাজলি অস্ত্ৰ অঞ্জলি। প্ৰয়াত সভানেত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা সভানেত্ৰীগৰাকীৰ আত্মা সদ্গতিৰ কামনাৰে নাম প্ৰসংগক মহিলাসকলৰ। কাৰ্বি আংলং জিলা ফুলনিৰ সমীপত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াৱহ পথ দুৰ্ঘটনা। এল্টো 800 আৰু টেম্পু এখনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। সমগ্ৰ দেশতে যুৱতী, নাৰী, নাবালিকা আৰু নাৰীৰ সুৰক্ষাৰ বাবে দেশৰ চৰকাৰে যিমানে কঢ়া আইন ব্যৱস্থা প্ৰৱৰ্তন নকৰক কিয় দেশত হ্ৰাস পোৱা নাই ধৰ্ষণ বলৎকাৰৰ দৰে হৃদয় জোকাৰি যোৱা ঘটনা। আৰু আৰক্ষীয়ে ধৰ্ষণকাৰী ধৰি আনি কঠোৰ আইনী ব্যৱস্থা লোৱাৰ সময়তে সমান্তৰালভাৱে আইনৰ সুৰুঙাৰে সৰকি যায় দুষ্ট লোক। যোৱা 17 ডিচেম্বৰত দেশৰ জাকৈ চুকত থকা কাৰ্বি আংলং জিলাৰ ডিফুৰ বেচিক স্কুলৰ কলনীত 10 বছৰীয়া নাবালিকাক 3 লোকে সংঘটিত কৰা এনে পাশবিক বলৎকাৰৰ ঘটনাই সমগ্ৰ বৌদ্ধিক মহলক জোকাৰি গৈছে। জিলাখনৰ সমগ্ৰ বৌদ্ধিক মহলক জোকাৰি যোৱা বলৎকাৰৰ ঘটনাত জাঙুৰ খাই উঠিছে KNCয়ে, আইপুৱা, কাৰচা আদি জিলাৰ আগশাৰী নাৰী সংগঠনে। যৌথ সংগঠনটিয়ে এই লজ্জাজনক তথা ঘৃণনীয় ঘটনাৰ তীব্ৰ নিন্দা কৰি দোষী 3 লম্পটক দৃষ্টান্তমূলক তথা কঠোৰতম আইনী ব্যৱস্থা গ্ৰহণৰ দাবী তুলি জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰিছে এখন স্মাৰক পত্ৰ। ধৰ্ষণকাৰীক ফাঁচী কোৰ্টৰ ফাষ্ট ট্ৰেকত হাজিৰ কৰোৱা, দ্বিতীয়বাৰ ক'তো এনে ঘটনা সংঘটিত কৰিবলৈ যাতে সাহস নকৰে তাৰ বাবে ধৰ্ষণকাৰী মুখকেইখন ৰাইজৰ আগত অনাবৃত কৰা, বলৎকাৰৰ বলি হোৱা নাবালিকক উপযুক্ত চিকিৎসা ব্যৱস্থাৰ লগতে ক্ষতিপূৰণ প্ৰদান, ঘটনাৰ বলি হোৱা নাবালিকাৰ পৰিয়ালৰ সদস্য তথা সমগ্ৰ মহিলা তথা যুৱতী আৰু নাবালিকাক সুৰক্ষা প্ৰদান কৰা আদি 5টা মূল দাবী উল্লেখ থকা এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰে যৌথ নাৰী সংগঠনটিয়ে। কাৰ্বি আংলং জিলা মহিলা সমিতিৰ সম্পাদিকা জিতেমাই বেপীৰ নিধনৰ কেইবামাহৰ পিছতে সমিতিৰ প্ৰাক্তন সভানেত্ৰী তৰুলতা বৰুৱাৰ মৃত্যু ঘটে। 10 ছেপ্টেম্বৰত মৃত্যুবৰণ কৰা সভানেত্ৰীগৰাকীৰ 12 দিনৰ পিছত জিলা মহিলা সমিতিৰ সৌজন্যত সমিতিৰ নিজা কাৰ্যালয়ত শনিবাৰে পালন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। পুৱা প্ৰায় 9 বজাত কাৰ্বি আংলং জিলা মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী তৰুলতা বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা পুষ্পাৰ্ঘ্য অৰ্পণ কৰে সমিতিৰ বৰ্তমান উপদেষ্টা কিৰণ কলিতাই। তাৰ পিছত সমিতিৰ বহু কেইগৰাকী বিষয়ববীয়াৰ লগতে সদস্যসকলে এসোপা পুষ্প অৰ্পণ কৰি প্ৰয়াত নেতাগৰাকীলৈ আন্তৰিক শ্ৰদ্ধা তথা অস্ত্ৰ অঞ্জলি যাচে। আনহাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে প্ৰয়াত তৰুলতা বৰুৱা আত্মাৰ সদ্গতি প্ৰাৰ্থনাৰে মহিলাসকলে মিলি নাম প্ৰসংগ কৰে। হয়, এটাকৈ জিলা মহিলা সমিতিয়ে হেৰুৱাই গৈ আছে নাও গুৰিয়ালক। জিলা মহিলা সমিতিত প্ৰথমে কাৰ্যবাহী সদস্য, পিছত সম্পাদিকা, তাৰ পিছত সভানেত্ৰী আসন পুৰণি কৰি আজীৱন সমাজৰ হকে কৰ্ম তথা সেৱা আগবঢ়াই যোৱা সৰ্বৰাশী মহিলাগৰাকী মৃত্যুৰ সময়তো সমিতিৰ উপদেষ্টা পদত দায়িত্ব নিৰ্বাহ কৰি আছিল। আজি পুৱা ভাগত কাৰ্বি আংলং জিলা উত্তৰ বৰবিল আৰক্ষী চকীৰ অন্তৰ্গত লাংহিন নগৰস্থিত ফুলনি জুনিয়ৰ বেচিক প্ৰাইমেৰী বিদ্যালয়ৰ সমীপৰ চাৰিআলিৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। AS02 AS1903 নম্বৰযুক্ত এল্টো 800 আৰু AS09C2909 নম্বৰযুক্ত যাত্ৰীবাহী টেম্পুৰ মাজত অনুষ্ঠিত হয় এই দুৰ্ঘটনাত 2খন গাড়ীৰে যাত্ৰী তথা চালক গুৰুতৰভাৱে আহত হয়। ঘটনা সংক্ৰান্তত জানিব পৰা মতে নিতৌ গৈ থকাৰ দৰে লাংহিন নগৰৰ নিবাসী তথা হাওৰাঘাট মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা অন্তৰিকা চুতীয়া নিজা
এল্টো 800 বাহনখনেৰে হাওৰাঘাট এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰা নিজৰ শিশুটিক লৈ নিজে গাড়ী চলাই গৈ আছিল। ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ পথ অতিক্ৰমৰ পিছতেই ফুলনি জুনিয়ৰ বেছিক প্ৰাইমেৰী বিদ্যালয় সমীপৰ চাৰিআলিত বাওঁ দিশৰ পৰা ৩৬ নং ঘাইপথলৈ আহি থকা যাত্ৰীবাহী টেম্পুখনৰ লগত মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাৰ ফলত এল্টো কাৰখন যথেষ্ট ক্ষতিগ্ৰস্ত হোৱাৰ লগতে গাড়ীৰ চালক অন্তৰিকা চুতীয়া আৰু কাষত বহি যোৱা কণমানি শিশুটিৰ আঘাতপ্ৰাপ্ত হয়। আনহাতে যাত্ৰীবাহী টেম্পুখনে ঠাইতে লুটি খাই পৰাত যাত্ৰীসকল আঘাতপ্ৰাপ্ত হয়। এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী ভাষ্য অনুসৰি এল্টো 800-এ গাড়ীৰ গতিবেগ কম হোৱাৰ ফলত গাড়ীৰ চালক অন্তৰিকা চুতীয়া আৰু কণমানি শিশুটিৰ প্ৰাণ ৰক্ষা পৰে। ততালিকে দুয়োকে নিকটৱৰ্তী ডকমকা চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰে। দুয়ো বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে। আনহাতে টেম্পুখনৰ যাত্ৰীসকলৰ আহত গুৰুতৰ বুলি জানিব পৰা গৈছে। তেওঁলোকক লৰিং হেপী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰি থকা হৈছে। এই ঘটনাৰ পিছতে ডকমকা আৰু উত্তৰ বৰবিল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াদ্বয় ঘটনাস্থলীলৈ আহি সমগ্ৰ ঘটনাৰ বুজ লয়। লাংহিনৰ পৰা বিশেষ প্ৰতিবেদক কাপ নিউজ। দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আগন্তুক দুৰ্গোৎসৱৰ বাবে চলিছে যুঁজা। এনে সময়তে পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনৰ আগন্তুক দুৰ্গোৎসৱৰ বাবে বৃদ্ধি কৰিবলৈ লৈছে প্ৰশাসনিক তৎপৰতা। জিলাখনৰ সমূহ পূজা কমিটিসমূহলৈ জিলা প্ৰশাসনে দিছে কঠোৰ নিৰ্দেশ। এই নিৰ্দেশ অমান্যকাৰীক দিয়া হ'ব কঠোৰ আইনী ব্যৱস্থা। হয়, প্ৰতি বছৰৰ দৰে এইবাৰো উলহ মালহেৰে উদযাপন হ'ব শাৰদীয় দুৰ্গা পূজা। কিন্তু জিলাখনৰ আইন শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য হেনদৃষ্টি ৰাখি পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনে দুৰ্গা পূজা কমিটিসমূহলৈ দিছে কড়া নিৰ্দেশ। সেই অনুসৰি প্ৰতিখন পূজা কমিটিত স্থাপন কৰিব লাগিব CC কেমেৰা, স্বচ্ছতা সেৱক, কম পৰিমাণৰ শব্দ ব্যৱহাৰ লগতে জিলা প্ৰশাসনে বান্ধি দিয়া আইন আৰু সময়ৰ ভিতৰত পূজা আনন্দ উপভোগ কৰিব লাগিব। ইয়াৰ অন্যথা প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দিষ্ট কৰা আইন তথা সময় অমান্য কৰিলে দিয়া যাব যথোচিত আইনী ব্যৱস্থা। হয়, এই বিষয়ে আমি আলোচনা কৰিবৰ বাবে পূজা কমিটিবিলাকৰ লগত মিটিং কৰিছিলোঁ। এই মিটিঙত বিভিন্ন পূজা কমিটিৰ সভাপতি সম্পাদকসকল উপস্থিত আছিল। তাৰোপৰি আমাৰ আৰক্ষী অধীক্ষক মহোদয় আছিলে, PWD, APDCL এইবিলাক ডিপাৰ্টমেণ্টৰ মানুহ আছিলে, টাউন কমিটিৰ মানুহ আছিলে। এই পূজা অৰ্গেনাইজ কৰাৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা তেখেতসকলে গ্ৰহণ কৰিব লাগে, পূজা কমিটিবিলাকক আমি ভালদৰে বুজাই দিছোঁ। তেখেতসকলে যাতে সুৰক্ষাৰ ব্যৱস্থাটো ভালদৰে চাই, CCTV ৰাখে, ভলেণ্টিয়াৰ্ছ ৰাখে, তাৰোপৰি ইলেক্ট্ৰিকেল যি কানেকশ্যনবিলাক থাকে এইখিনি যাতে ভালদৰে কৰে, পূজা মণ্ডপত চাফ চাফাইৰ ব্যৱস্থা কৰে, এই গোটেই কথাখিনি তেখেতসকলক আমি আজি বুজাই দিছোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আকৌ ভলেণ্টিয়াৰসকলক লৈ আৰক্ষী অধীক্ষক মহোদয়ে মিটিং কৰিব। তাৰপাছতো আমাৰ থানা ৱাইজ দুখনকৈ মিটিং হ'ব। আমি আশা কৰিম যে এই পূজা কমিটিয়ে আমি যিবিলাক নীতি নিৰ্দেশনা দিছোঁ এইখিনি তেখেতসকলে ভালদৰে মানি চলিব আৰু সকলোৰে সহযোগত সকলোৱে ইয়াতে পূজা পাৰ হৈ যাব। পশ্চিম কাৰ্বি আংলং জিলা সদৰস্থিত হামৰেন উপায়ুক্ত কাৰ্যালয় সভাকক্ষত শুক্ৰবাৰে দিনৰ ভাগত অনুষ্ঠিত সভাত এই কড়া নিৰ্দেশ জাৰি কৰে জিলা প্ৰশাসনে। বটাতলাংছৰ পৰা জাছনিংহি ৰিপৰ্ট কাট নিউজ। লাংফেৰ পৰিষদ সমষ্টিৰ অন্তৰ্গত ফংলকপেটত দেওবাৰে অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণ আৰু MAC ৰামসিং টিমুঙৰ উপস্থিতিত অনুষ্ঠিত এই সভাত বিতৰণ কৰা হয় মাছৰ পোনা। লাংফে পৰিষদ সমষ্টিৰ অন্তৰ্গত ফংলকপেটত দেওবাৰে অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণ আৰু MAC ৰামসিং টিমুঙৰ উপস্থিতিত অনুষ্ঠিত এই সভাত বিতৰণ কৰা হয় মাছৰ পোনা। মাছ উৎপাদনেৰে টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ উপৰিও সমাজৰ আৰ্থ সামাজিক দিশত প্ৰভূত বৰঙণি আগবঢ়োৱাৰ পথ প্ৰশস্ত কৰা মাছৰ খেতিৰ প্ৰতি উৎসাহ প্ৰদানৰ বাবে বিতৰণ কৰা হয় মাছৰ পোনা।
মাছৰ পোনা বিতৰণ অনুষ্ঠানত জিলা মীন বিভাগৰ মীন উন্নয়ন বিষয়া বাপুৰাম তেৰণকে ধৰি কেইবাগৰাকী বিভাগীয় কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখ্য, মাছৰ পোনা বিতৰণ অনুষ্ঠানত স্থানীয় পৰিষদ সমষ্টিৰ কেইবাটাও আত্মসহায়ক গোটকে ধৰি প্ৰায় 500ৰো অধিক ৰাইজ উপস্থিত থাকে। সময় হৈছে এডিশ্যনৰ বাণিজ্যিক বিৰতিৰ। Chloride Unisex Beauty Parlor Hinben War Saikimi Kipipon. Lasi Lasonogor Saikimi along Ninghangatum Ali Chuan Dunikha. War Saikimi Laki Chiklu Jontro Pan Kapamala Seke Piponji. Lasi Apor Panhok Hip Pinpen Chloride Unisex Beauty Parlor along Patebogda Mignon, Rong Harpi, Rong Berot, near Iron Bridge, Dipukar Bianglong. Lasi Lan Suseka Chinile Thojia Pan Laswa number 600-121-3664 along Humrignon. Wang tha wang ik tha electronic hormone ang litum ador kijum hek pen long pon ikji lasi apor pacheton dun pen warsai kemi to endun iksana nang litum long pon ikji lake free long abrain LG Samsung Sony Whirlpool Haier TV long abrain dolake LG Samsung BPL Akai washing machine abrain lake Samsung LG Haier lapen ke tutulang Plastic chair table steel lapen plywood furniture lapen ke solar inverter da longpon ikji lasinang litum na humri ignon Asok Prasad Chateri Bukulia Electronic and Electrical Akulat Bukulia Main Market Karbi Anglong Assam. And the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam.
come and test drive Nissan New Star India. Visit the nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh. Along with special offers of Ford Doctor, check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkelan, near Don Bosco School Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Simonjir Children Park cum picnic spot, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731. 93652-07012. Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Assam Hills Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason selam pontanglo. Lasinang tum Arniwang kenang sot kecu ason la penthesri alang hithi kulat along longpon ikji. Kang sirtang kijun alang, tharwe alang, theso alang, kecu ajam tu, tharmit aduk, thelua kreng, chitronola, ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. Chlorate Beauty Salon Unisex is opening its door for a 6-month crash course on beautician and cut. Interested person may kindly come and contact Chlorate Beauty Salon Unisex near Iron Bridge, Rongporbi Road, Dipu, Korbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত 7টা ৱাৰ্ডৰ বাবে শনিবাৰে স্বচ্ছতা সেৱা মুকলি কৰিছে সৰ্বশিক্ষা মিছনৰ বিষয়া হাকিম ৰংপিয়ে মুকলি কৰে এই স্বচ্ছতা সেৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছতা সেৱা উদ্বোধনৰ পিছতে কিছু পলমকৈ হলেও হামৰেন পৌৰ নিগমৰ অধ্যক্ষ চন্দ্ৰ ৰংহাঙৰ পৌৰোহিত্যত পৌৰ নিগমৰ 7টাকৈ ৱাৰ্ড কমিছনৰ অধীনত থকা প্ৰতিখন ৱাৰ্ডত এই সেৱা মুকলি কৰে কাৰ্যসূচী অনুযায়ী 15 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ আৰু 3 অক্টোবৰৰ পৰা 27 অক্টোবৰলৈ এই কাৰ্যসূচী প্ৰতি ঘৰ প্ৰতিখন গাঁৱৰ উপৰি চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানবোৰতো এই কাৰ্যসূচী পালন কৰিব বুলিও জানিব দিয়ে পৌৰ নিগমৰ অধ্যক্ষ ৰংহাঙে Pini nelitum boithalangso municipal board ahin pen labangso kapangthira saikideng pon mane awareness program koson si kapangthir pon nangjima labangso program
as per labangso government of India aki hai prime minister Narendra Modi labangso isia program kedeng pondo labang ke chata hi sewa hapu labangso ke Swachh Bharat mission isi arlo ke parlo pon isiang denglo lasi non labangso a program mangke 15 September pen angklem bomlo lapen up to 2nd October an claim ji lapen ke 2nd October pen aphi ako 3rd October to 27 October an claim ponpo lasi la 15 September to up to 27 up program an mangke kapang thira sai claim pon bonpo bonsita ladak ilitum India hawaralong kosumsi ODF pre mane open defecation pre India ka salam thegima mate RP barso ke do setame ka prekalong do tap do pu kali det nangjima laso puthak setame cherok tok laso ka chithan pon dolo lapen ke labangso ka chithan pon an parta non ke wangji 2nd October arni 150 Mahatma Gandhi birth anniversary ka talon pon doji labang ke award tin mate town committees mate municipal board along tin setame isia program deng pon po lage shramdan padupon po anu tin setame nang barsi labang solong emethang ke pangthira sai claim pon nang po lapen ke la bang sorni elitum kaduko besitame plastic waste management aputhak mate plastic elitum segregate kuri nei segregate kuri po chemical plastic bangke labang recycle fan hapon po lapen ke akka henu bang dispose kuri nang po mane ka henu an bangke war ponang po tasil hay cherok tok amaya fan bang si pini boithang so municipal board hin ta kaduko we cherap chitopen deng ponlo basic program ang dengke la an hello জাছনিং ৰিপৰ্ট কাপ নিউজ কাৰ্বি ছাত্ৰ সন্থা ফুলনি শাখাৰ উদ্যোগত ফুলনিত দেওবাৰে অনুষ্ঠিত হৈ যায় নাগৰিকত্ব সজাগতা সভা কাৰ্বি ছাত্ৰ সন্থা ফুলনি শাখাৰ উদ্যোগত ফুলনিত দেওবাৰে অনুষ্ঠিত হৈ যায় নাগৰিকত্ব সজাগতা সভা চেলৱাৰ এমি স্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু ৰংহাঙৰ পৌৰোহিত্যত অনুষ্ঠিত নাগৰিকত্ব সজাগতা সভাত সম্পাদক বাৰিথে টকবিয়ে সভাত উপস্থিত অতিথিসকলৰ পৰিচয় কৰোৱায় নাগৰিকত্ব সজাগতা প্ৰদান অনুষ্ঠানত কাৰ্বি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি সিমন ৰংফাৰ প্ৰমুখ কেইবাগৰাকী বিষয়ববীয়া তথা সদস্যসকল উপস্থিত থাকে Apanili tumahin pen akiropilo nil tumpini lada karbilo charlia song pholoni branch pensi labang so citizenship awareness program labang so mai padu pono le pen niri phan dak aduhi man penange phapo nili aprangsi lang tum dam akiropilo jasemet pet pini labang so mai long ardi ke pipon kachingwai mangala hano je karbiang long olo ko anne years pen tum karbi tum dak do dar fit same maximum karbi tum da long le pota belang spele dak salavar ahawar mata penangana karbi tum mang dak pataka bedolang ala silabang so aputhak ne tum lo chorle asong men pathe ponse niton la kelong big dangji akarbi pota kelong ni tum phan nitum ka song boj tum king kam chjo pon po hinia bang ala hello je non isi wildlife first puisa song hin pen dak forest along ke do akai tuman an kiplung labji polong mangke nitum dak pini labang so mai pen same nitum pin rem ponlo la pen ke karbiang long tunmas council pen prabjit pen la propose forest area long ko an ma karbi do tumhan mangke alang tumhan a rights pinangji long le apota pinangji le pen sarkar pen ko an ma PMAY ponon IY ponon emrega ponon ko an ma development schemes an mokha bangke dak bin home area ponon jungthung area ponon dak selabor reserve forest proposed forest andar ponon same hala hai bangke development schemes bangke pinangji pusi pini bang somai plong tung keseng RDP pon la pen ke niltum kijutsi bang la hanlo ke bang jadangani nitum la hai puthak bangke thetan ben ke song dengponji pusi tum pini bang somai long chirai pon আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ